মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো হৈছে 3 নম্বৰ ভিডিঅ'। 2022 চনত হ'বলগীয়া কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ইংৰাজী ছাবজেক্টৰ মডেল প্ৰশ্নকাকতৰ গ্ৰামাৰ ছেকশ্যনৰ কেইটামান most important প্ৰশ্নলৈ আহিছোঁ। এইটো হৈছে 19 নম্বৰ প্ৰশ্ন। ইয়াতে কোৱা হৈছে তোমালোকে কাৰেক্ট প্ৰিপজিশ্যনবিলাক বাহিৰ কৰি খালী ঠাইবিলাক পূৰ কৰা। 1 নম্বৰত দিয়া আছে হি অলৱেজ ৰানছ ডেছ মানি। ৰানছৰ লগত আফটাৰ ব্যৱহাৰ হয়। ইয়াৰ অৰ্থটো হৈছে ঘূৰি ফুৰা, পিছে পিছে ঘূৰি ফুৰা। ইয়াৰ অৰ্থটো হৈছে পিছে পিছে ঘূৰি ফুৰা। তেতিয়াহ'লে চেণ্টেন্সটো এনেকুৱা হ'ব হি অলৱেজ ৰানছ আফটাৰ মানি। তেওঁ সদায় টকাৰ পিছে পিছে ঘূৰি ফুৰে। 2 নম্বৰত দিয়া আছে ফ্ল'ৰ ইজ মেড ডেছ ৱেট। ইয়াতে কি ব্যৱহাৰ হ'ব? ইয়াতে ফ্ৰম ব্যৱহাৰ হ'ব। মেড ফ্ৰম তেতিয়া ব্যৱহাৰ কৰা হয় যেতিয়া কোনো এটা বস্তুৰ মেনুফেকচাৰিঙৰ বিষয়ে আলোচনা কৰা হয়। ইয়াতে যিহেতু কোৱা হৈছে যে গমৰ পৰা আটা তৈয়াৰ কৰা হয়, সেইকাৰণে ইয়াতে মেড ফ্ৰম ব্যৱহাৰ হৈছে। এই চেণ্টেন্সটো বেলেগ বেলেগ ধৰণেও আমি এক্সপ্লেইন কৰিব পাৰোঁ। কিছুমানে 3 নম্বৰত দিয়া আছে ৰাইট ইউৰ এনচাৰ্ছ ইন ব্লাংক ইন। তোমাৰ উত্তৰবোৰ লিখা কলা চিয়াহী ব্যৱহাৰ কৰি উত্তৰবোৰ লিখিব দিছে। ইয়াতে যিহেতু শব্দৰ একেবাৰে শব্দ দিয়া আছে ইংক, এই চেণ্টেন্সটো দিয়া আছে ইংক। এই ইংক শব্দ থকাৰ বাবে এই খালী ঠাইত ইন ব্যৱহাৰ হ'ব। তোমালোকে মনত ৰাখিবা ইংক য'তেই থাকিব ত'তেই ইন ব্যৱহাৰ হ'ব। এইটো তোমালোকে মনত ৰাখিবা। ইংক ব্যৱহাৰ হ'লে তাত ইন ব্যৱহাৰ হয়। দ্য কাউ লিভছ ডেছ গ্ৰাছ। এই খালী ঠাইত হ'ব অন। এইটো সৰু সৰু ল'ৰা ছোৱালীসকলেও জানে যে গৰুৱে ঘাঁহ খাই জীয়াই থাকে। ইয়াতে অন ব্যৱহাৰ হ'ব। 5 নম্বৰত দিয়া আছে দিছ ট্ৰেইন ইজ বাউণ্ড। এই বাউণ্ড শব্দ আছে বাউণ্ড ফৰ দিল্লী। ইয়াতে কি ব্যৱহাৰ হ'ব? ফৰ ব্যৱহাৰ হ'ব। বাউণ্ড ফৰ ইয়াৰ অৰ্থটো হৈছে যাত্ৰা আৰম্ভ কৰা। দিছ ট্ৰেইন ইজ বাউণ্ড ফৰ দিল্লী। এই ট্ৰেইনটোৱে দিল্লীলৈ যাত্ৰা আৰম্ভ কৰিছে। বাউণ্ড ফৰ ইয়াৰ অৰ্থটো হৈছে যাত্ৰা আৰম্ভ কৰা। 6 নম্বৰত দিয়া আছে আছাম ইজ ৰিচ ডেছ মিনাৰেলছ। আছাম মিনাৰেলছৰ বাবে খনিজ পদাৰ্থৰ বাবে চহকী। তোমালোকে এইটো মনত ৰাখিবা ৰিচ শব্দটো য'তেই আছে ত'তেই দেখা পাবা যে ইন আছে। ৰিচ শব্দৰ লগত সদায় ইন ব্যৱহাৰ হয়। ইয়াৰ অৰ্থটো হৈছে চহকী। ৰিচ ইন ইয়াৰ অৰ্থটো হৈছে চহকী। তোমালোকে এইটো মনত ৰাখিবা। 7 নম্বৰত দিয়া আছে আই মেড হিম। মই তেওঁক লগ ধৰিছিলোঁ অন দি ষ্ট্ৰেট। ৰাস্তাৰ মাজত তেওঁক লগ ধৰিছিলোঁ। অন দি ষ্ট্ৰেট এইটো ইয়াতে কি ব্যৱহাৰ হ'ব? এই খালী ঠাইত অন ব্যৱহাৰ হ'ব। ইয়াতে মনত ৰাখিবা এই খালী ঠাইত অন ব্যৱহাৰ হ'ব। এই প্ৰশ্নকেইটা তোমালোকে এবাৰ হ'লে প্ৰেক্টিছ কৰিবা। এইবোৰ হৈছে most important প্ৰশ্ন। ইয়াৰ পৰা কিন্তু ফাইনেল পৰীক্ষাত আহিব। কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে এইবোৰ অতি প্ৰয়োজনীয়। ইয়াৰ পৰা 100% কমন নাহে, কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন বা ইয়াৰ পৰা প্ৰশ্ন থাকিব। তোমালোকে এবাৰ হ'লেও প্ৰেক্টিছ কৰিবা।